কৃষ্ণ কৃষ্ণ ভগৱান আপুনিতো দেখি আছে কিমান কষ্ট কৰি ল'ৰাটোক ডাঙৰ দীঘল কৰিলোঁ আজি তাৰ ইণ্টাৰভিউ আছে আপুনি অলপ চকু মেলি চাব ভগৱান কৃষ্ণ কৃষ্ণ বোপাই তই যাব নালি যা যা ভালদৰে ইণ্টাৰভিউ দিবি আগৰ নিচিনা নকৰিবি এইবাৰ তই ভালদৰে সফল হবি যা আশীৰ্বাদ কৰিছো মই তই সফল হবি ঠিক আছে দেউতা থাকিব মোৰ ঘৰত যা বোপাই যা ঠিক আছে এইবাৰ যাতে ভগৱানে ভাল কৰে ইমান দেৰি হ'লে এতিয়ালৈকে গাড়ীখন আহি পোৱা নাই আৰু বা কিমান সময় ৰখিব লাগে ইমান দূৰ জেগা যাব লাগিব কোনফালে আজি এটা ইণ্টাৰভিউ আছিল ৰ'বা যাম তাতে যাম মেট্ৰিক হাই ছেকেণ্ডাৰী পৰীক্ষা টপ কৰিছিলি গাঁৱৰ ভিতৰত তই হা এতিয়া কি কৰি আছ মোক দেখা নাই আজি মই চাকৰি কৰিছোঁ 20 লাখ টকা ভেটি দিছোঁ আজিকালি পইচা নহ'লে একো কাম নাই পিছত কি কৰিব লাগিব খেতি কৰিব লাগিব তই তোমাৰ টকা লেভেল দিছ ন কি কৰিবি তই কি কৰিবি একোতো কৰিব নোৱাৰ তই এইটো ফাইল দিছে ইয়াত মই মোৰ বৃদ্ধ দেউতাৰ সপোনবোৰ লৈ ঘূৰি ফুৰিছোঁ নহ'লে তোক মই কি কৰিব নোৱাৰিলোঁ ইয়াত মোৰ বৃদ্ধ দেউতাৰ সপোনবোৰ লৈ আজি মই অফিচে ঘূৰি ফুৰিছোঁ গম পাইছা তই ঘূৰি থাক এটাও কৰিব নোৱাৰে মই যাওঁ এতিয়া কি কৰা কৰিবি তই টকা লেভেল দিব এই চাম যোৱা এদিন লেভেল চাম যোৱা কাৰ কিমান লেভেল হয় যা ছাৰ এইটো ল'ব কি ছাৰ কলিং লেটাৰ ছাৰ এইটো ছাৰ যোৱা বছৰ ছাৰ BA পাছ কৰিলোঁ দেউতাৰে ছাৰ ঘৰত বৰ অসুখ কিবা ছাৰ কৰি দিয়ক ছাৰ এইবাৰ ছাৰ যদি চাকৰিটো না ছাৰ বহুত সমস্যা ছাৰ কিবা এটা কৰি দিয়ক বহুত ছাৰ ইণ্টাৰভিউ দিলোঁ চাকৰি হৈ যাব চিন্তা কৰিব নালাগে কিন্তু মোৰ এই চহীটোৰ মূল্যটো দিব লাগিব ছাৰ বুজা নাই আপুনি কি ক'ব জানইতো আজিকালি টকা নহ'লে চাকৰি নাই যিকোনো চাকৰি কৰিবলৈ হ'লে টকা লাগিবই মূল্যটো দিবই লাগিব গতিকে মই বেছি কোৱা নাই 10 লাখ টকাৰ কথা কৈছোঁ 10 লাখ টকা ছাৰ 10 লাখ টকাৰ কথা কৈছোঁ কাৰণ তোমাৰ ঘৰৰ যিখিনি পৰিস্থিতিৰ কথা কৈছ মই সকলো বুজি পাইছোঁ ইমানবোৰ টকা ছাৰ কেনেকৈ দিম ছাৰ কিবা পইচাৰ পঢ়ি BA পাছ কৰিছোঁ ছাৰ আপুনি কিবা এটা কৰি দিয়ক ছাৰ ইমানবোৰ টকা ছাৰ কেনেকৈ দিম ছাৰ ঘৰত ছাৰ দেউতাৰ বেমাৰ ছাৰ কি কৰিম ছাৰ ইমানবোৰ পঢ়ি ছাৰ কি পালোঁ ছাৰ আপুনি কিবা নকৰে কিয় ইমানবোৰ টকা কেনেকৈ দিম ছাৰ ঠিক আছে এতিয়া তুমি যোৱা তুমি পইচা যোগাৰ কৰা এমাহৰ ভিতৰত 10 লাখ টকা জমা কৰা নেক্সট মাহত তুমি আহি যাবা তোমাৰ মই এপইণ্টমেণ্ট দি দিম চাকৰি এটাৰ কাৰণে 10 লাখ টকা দিব লাগে ইমান ভালকৈ পঢ়িলোঁ ফাৰ্ষ্ট পালোঁ BA পাছ কৰিলোঁ চাকৰি কাৰণে 10 লাখ টকা দিব লাগে অফিচাৰে কথাই নাপায় 10 লাখ নহয় কৰি নেকি এই শিক্ষাৰ মূল্য আজি এই শিক্ষাৰ মূল্য পইচাও আজি নাই দেউতাটোৰ অসুখ আজি মোৰো কালি মোৰো এনেকৈ পঢ়ি পেলাই গৈছোঁ পঢ়ি পেলাই পালোঁ হৈছে অৱস্থা মোৰ 10 লাখ লাগে চাকৰিৰ কাৰণে নকৰোঁ যাম চাকৰি নকৰোঁ যাম আকৌ নকৰোঁ যাম কি লাগে তোমার তই দাদা কি ছি দাদা নকপুৰক বহুত দুখত আছোঁ এই ভালকে কথা থাকিলে নকপুৰত বহুত দুখত আছোঁ ইণ্টাৰভিউ দিব আছিলোঁ গাঁৱৰ পৰা দেউতাৰ অসুখ বেমাৰ আজি মোৰো কালি মোৰো ইণ্টাৰভিউ দিলোঁ 10 লাখ টকা নহয় অফিচতে কথাই নাপায় আকৌ চাকৰিৰ কাৰণে 10 লাখ টকা দিব লাগে তোৰ চাকৰি লাগে নেকি অঁ চাকৰি যাবি নেকি কোন বছ আছে 10 লাখ টকা দিব লাগে আছো মই বছৰ তাকে কি বছ আছে আছো আই লৈ বছ চাকৰি দিব পাৰিব না দাদা পাৰব চলি যাওঁ যোগ দাদা আৰু কিমান যাব লাগিব এই মনমান যাবৰ বছৰ গাঠি পাইছো দাদা বহুত দূৰ আহিলে দাদা পালো ইয়াৰ বেছি দাদা কিমান দূৰ ক'ত যায় আছে দাদা আহো বছৰ কথা পাতি চাকৰি লাগে তো আগৰ পৰা ক'ব লাগে আজা
এ বছ হা এই চাকৰি লাগে বোলে গাঁৱৰ পৰা আহিছে চাকৰি লাগে হয় ছাৰ পাই যাবি দেই চাকৰি আমাৰ গ্ৰুপত চাকৰি পাই যাবি তই কি চাকৰি ছাৰ চাকৰি পঢ়ালিহা কিমান BA পাছ কৰিছোঁ ছাৰ BA পাছ আমিতো MSc ফাৰ্ষ্ট ক্লাছ কৰি আজি অস্ত্ৰৰ লগত যুঁজি আছো ভাই মানুহে কয় অস্ত্ৰতকৈ কলম চোকা কিন্তু আজিকালি উলোটা হ'ল ল'লে কলমতকৈ অস্ত্ৰহে চোকা চাকৰি পাই যাবি এই বিকি ছাৰ এই ভাইটিক কৈ দিয়া চাকৰিটোৰ কথা আপুনি কি কৈছে ছাৰ বুজা নাই আপুনি ছাৰ কি কৈছে ছাৰ মই ছাৰ বুজি পোৱা নাই আপুনি কি কৈছে বুজা নাই ন নাই বুজা ছাৰ কি কৈছে আপুনি আমাৰ কাম এই অস্ত্ৰৰে চলে AK-47 দ্বাৰা চলে আমাৰ এই কাম বুজি পোৱা নাই বিকি বুজাইছা ইয়েছ ছাৰ বুজাই দিছোঁ বাৰুদ ইয়েছ ছাৰ কামৰ কথা বুজাইছা বুজাইছো আমাৰ এই টাউনৰ যিবিলাক ধনী মানুহৰ হয় ছাৰ ধনবোৰ আমাৰ কব্জালৈ আনিব লাগিব হয় ছাৰ এই AK-47 বুজি পাইছ নহয় কৰিবনে আমাৰ কাম ছাৰ ভয় লাগে ছাৰ মই কৰিব ছাৰ ভয় লাগে ছাৰ এইবোৰ কৰিবই লাগিব ভয় লাগে ছাৰ ছাৰ কৰিবই নকৰিব কোৱা ভয় লাগে ছাৰ এই নকৰিলে তোক ফুটাই দিম এই চালে ভয় লাগে ছাৰ কৰিবি নে নকৰ ভয় লাগে ছাৰ আপুনি ছাৰ এই নকৰিলে তোৰ বিপদ কিন্তু কৰিলেও তোৰ চাবি এই কৰিম দিয়ক ছাৰ ছাৰ হেঁচা উৰাই দিম ছাৰ কৰিম দিয়ক ছাৰ ছাৰ হ'ব কৰিবি দিয়ক না? ছাৰ কৰিম দিয়ক ছাৰ ঠিক আছে কৰিম এই দিয়ক বিকি ছাৰ কৰিম দিয়ক অস্ত্ৰ লোৱা কৰিম দিয়ক কৰিম দিয়ক ছাৰ কৰিম দিয়ক ছাৰ ৰহ এই চৌধুৰীক ফোনটো কৰি ল চৌধুৰীৰ নম্বৰটো ক'ত গ'ল হা পাইছো চৌধুৰী নতুন ল'ৰা এটা পাইছো সি চাকৰি বিচাৰি বিচাৰি ৰাস্তাত ঘূৰি আছিলে আমাৰ বিকি আৰু আমাৰ বাৰুদে লৈ আহিছে উঠাই নাই চোকা নহয় সিমান চোকা নহয় পঠাই দিম 20 লাখ টকা দি পঠাবা আমাৰ বাৰুদৰ হাতত ঠিক আছে বাৰুদৰ হাতত দিলে হ'ব ঠিক আছে তাক পঠাই দিম তাক অলপ বুজাই ল'লে হ'ল নতুন ল'ৰা পাৰিব নতুন ল'ৰা নে পাৰিব হয় ঠিক আছে 20 লাখ টকা নগদ দিবা বাকী নাই নগদ যাই আছে ঠিক আছে বাৰু হ'ব ঐ বাৰুদ ছাৰ চৌধুৰী পইচাটো যাম ছাৰ 20 লাখ বিকি অ, ছাৰ। 20 লাখ মনত আছে না কিমান আছে, লাখ আছে, 20 ছাৰ 20 আও, লাখ ঠিকেই আছে 20 লাখ তুমি কি ছাৰ গম পালা পাইছোঁ কামত সাজু কৰিছো আজিৰ পৰা পাইছোঁ ঠিক আছে হ'ব এতিয়ালৈকে হা ছাৰ হ'ব ছাৰ উঠা এতিয়া হ'ব ছাৰ দিগন্ত আপোনাৰ ল'ৰা নাই নেকি মোৰ ল'ৰাটো ঘৰত নাথাকে সি গুৱাহাটীত কিবা এটা চাকৰি কৰে আপোনাৰ ল'ৰা কি কৰে জানে আপুনি মই জানো সি কিবা এটা চাকৰি কৰে আপোনাৰ ল'ৰা ধন্দাবী চক্ৰৰ লগত জড়িত কি কৈছে আপোনালোকে এইবোৰ মোৰ ল'ৰাটো এনেকুৱা কাম কৰিব নোৱাৰে আপুনি কি জানে নেকি মই জানো সি কিবা এটা কাম কৰে। হলদাৰ তালাচী কৰক ৰ'ব কি কৰিব খুজিছে আপোনালোকে এইবোৰ ৰ'ব একো নাই আপোনালোকে এইবোৰ নকৰিবচোন আপোনাক কি কৈছো মই হলদাৰ তালাচী কৰক নাই এইবোৰ কি কৰিব ওলাইছে আপোনালোকে একো নাই মোৰ ঘৰত একো নাই কি কৰিছে আপোনালোকে ছাৰ মই বাপাৰ খবৰ ল'ব পাৰিম নে কোন হয় আপুনি মই তাৰ দেউতাক হয় দিগন্ত তোৰ দেউতাৰে আহিছে দেউতা আহিছে নেমাতিবি তই মোক দেউতাক মোৰ মান সন্মান সকলোৱে তোক মই গুৱাহাটীত পঢ়াব পঠাইছো মই সিহঁতৰ লগত কিয় গ'লো দেউতা আপুনি বুজিবলৈ চেষ্টা নকৰিব দেউতা মই সকলো বুজি পাইছো দেউতা আপুনি বুজিবলৈ চেষ্টা তই মোক বুজাব নালাগে
দেউতা আপুনি বুজিবলৈ চেষ্টা কৰক দেউতা দেউতা আপুনি বুজিবলৈ চেষ্টা কৰক দেউতা এই মোক বুজাবলৈ নাহিবি মই সকলো বুজি পাইছো অপাই আজিৰ পৰা তই মোক দেউতা বুলি পৰিচয় নিদিবি দেউতা আপুনি কি কৈছে মোৰ দেউতা আপুনি কি কৈছে আৰু কেতিয়াও নাহো দেউতা কি কৈছে আপুনি এইবোৰ তাক লৈ মই কিমান সপোন দেখিছিলো কিমান কষ্ট কৰি তাক মই পঢ়ালো শুনালো শেষত কি মোৰ শেষ নিশা সপোনটো শেষ কৰি পেলালে হে ভগৱান কি ভাবিছিলো কি হৈ গ'ল সি মোৰ শেষ সপোনটো শেষ কৰি পেলালে এতিয়া কি হ'ব মোৰ এই বিদ্যৰ